জেইজিৰ অনবৰত ষ্টাৰ ষ্টৰীটো পঢ়ি আছো। আচ্ছা জেইজি ষ্টৰী। এই ষ্টৰীটো মই পাইছোঁ কিন্তু পঢ়া হোৱা নাই। হয় নেকি? খুব ভাইৰেল হৈছে জেইজিৰ অনবৰত ষ্টাৰ, একদম ফেচবুক হোৱাটছআপ ইউটিউব চাব নোৱাৰা হৈ গৈছে। মোৰ যে লগৰ ছোৱালীবিলাক যে আছে সিহঁতে কি কয় জানা? কি কয়? মই যদি অৰ্ণৱৰ দৰে এজন পিয়ানো বিয়া পাম নহয় তাৰ লগতে ক'লে হয় নেকি? আৰু তই জেইজি ষ্টৰী ঠিক আছে, টিউচনটো কৰি আছো যা। হয় দেবা মোৰ লাইফটো একদম বৰিং হৈ গৈছে। কিয় মাৰিব আহিছোঁ? তহঁতে 4-5জনী ছোৱালীৰ লগত চিনি থাকি ইটোৰ লগত বাও ভাত খালা, ইটোৰ লগত জান কি কৰি আছে, তহঁতে ক'ত বুজি পাবি মোৰ কথা? কি ভাই কি কৰি আছা? এই মাছ মাৰি আছোঁ। কি হৈছে তোৰ? বোলে এজনীও ছোৱালী এইটোৱে তাত আবে কি টেনশ্যন কৰি আছা তই? কাৰ নাম্বাৰ লাগিব ক? আলিয়া ভাট, কেটৰিনা কাইফ নে চানি লিঅ'নি? চানি লিঅ'নিকে দিয়া ভাল হ'ব। তেজকো আহত তহঁতে ফাল্টু মাৰি থকা বুলি ভাবিছোঁ নেকি মই? জান মই তোমাৰ কথাই ভাবি আছিলোঁ। হয় বান্দা কাক যাম বুলি ভাবি আছা? যা আৰু পৰা এই বুট উচা উচা মাৰি নাকৰ বানে এটা ভাঙি পেলাম। বিয়াল দুটাৰ লগতো থাকে না। তই বেছি বকি নাথাকিবি দেই, এনেই মাথা এটা গৰম হৈছে। ছোৱালীজনী পতাব পৰা নাই। দে হ'ব দে, এনেই ধেমালিহে কৰি আছোঁ, তাতে বেয়া পাব লাগে নে? মই যাওঁতে সেই ভাইটি টিউচনৰ পৰা আহিব কৰিছে। আৰু শুন, তই এটা কাম কৰিবি, এই টিউচনলৈ অহা ছোৱালীবোৰক এজনী উঠাই লৈ যাবি আৰু মাৰক কবি, মা এয়া চা মই তোমালৈ লখিমী বোৱাৰী লৈ আহিছোঁ, এনেকৈ কবি দে। দে মই যাওঁ দে, যা। অ ভাইটি, তই কেতিয়াবা আহিলি? নাই নাই জাষ্ট আহি পাইছোঁ। হয় নেকি? আৰু এটা কাম কৰ, তই অলপ বহ, মই তোলৈ অলপ চাম। নালাগে, তই বহচোন। কি নাম ক? তই যে কালি বৰপেটালৈ ডান্স কম্পিটিশ্যন কৰিবলৈ যাবি, মই যাব নোৱাৰিম ভাইটি। মোৰ মানে কাম এটা আছে, এতিয়া তই অকলে কেনেকৈ পঠাবা? তই চিন্তা কৰিব নালাগে, মই অকলে নাযাওঁ নহয়, মোৰ লগত প্ৰিয়ংকা বাও যাব বোলে। হয় নেকি? প্ৰিয়ংকাই ডেন্স কৰে ন? তাই খুব ভাল ডান্স কৰে। ভাইটি কথা এটা কওঁ, চিক্ৰেট কিন্তু। কি কথা কচোন? মই মানে প্ৰিয়ংকাক ভাল পাওঁ আৰু তাইক মই প্ৰপ'জেলো দিছোঁ। আচ্ছা, কি ক'লে তাই? ভাল পাওঁ বুলিও কোৱা নাই, নেপাওঁ বুলিও কোৱা নাই, কিন্তু মই জানো তাইও মোক ভাল পায়। সঠিক এনচাৰটোলৈ বাট চাই আছোঁ এতিয়া। তই মানে মাল মানবোৰ আছ? আৰু কি কৈছে জান? মই হেনো ঘৰলৈ গৈ দেউতাকৰ আগত ক'ব লাগিব। মই মানে বৌ পাই গ'লো। ল'ৰা, তোৰ কালি ডেন্স কম্পিটিশ্যন আছে নে নাই? যা ভিতৰত গৈ ডেন্স প্ৰেক্টিছ কৰ। তই প্ৰাঞ্জল, কি হ'ল তোৰ মাল পতিল নে নাই? হিমান্ত দে বহ। তোৰ গাটো ভালে আছেনে? মোৰনো আৰু কি, শেষ নাৰ যাত্ৰী মই। কথাবোৰ তেনেদৰে নকবিচোন। কোনোবা জন্মত চাগে মই ডাঙৰ পাপ কাম কৰিছিলোঁ প্ৰাঞ্জল। পাগলৰ দৰে কথাবোৰ কৈ নাথাকিবি, আমি আছোতো তোৰ লগত। একো কৰিব নোৱাৰে তহঁতে, ভগৱানেও চাগে মোক বেয়া পায়, সেইকাৰণে মোৰ জীৱনটো এনেদৰে বনালে। আমি একো হ'ব নিদিওঁ তোৰ সীমান্ত। হঠাৎ কিবা এটা হৈ গ'লে ভাইটিৰ কি হ'ব? তোৰ একো নহয় বুলি কৈছোনে আমি। কপালৰ লিখন কোনেও সলাব নোৱাৰে। তই থাক, মই যাওঁ দে, ঘৰত কাম এটা আছে। কি সঁচা কৈছা? সঁচা, তুমি মিছা কি ক'বা? মোৰ আজি বহুত ভাল লাগিছে ভাইটি, তই সদায় এনেদৰে আগবাঢ়ি যা, মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। আৰু তই মোৰ বেষ্ট দাদা, বুজিছ? তই বহুত ভাল। নাজানো তোক মই মা দেউতাৰ মৰম দিব পাৰিছোঁ নে নাই। সৰুতে মা দেউতাই এৰি থৈ গুচি গ'ল,
তেতিয়াৰ পৰা তোক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ। তাত যদি কিবা মোক ভুল হৈছে তই মোক ক্ষমা কৰি দিবি ভাইটি। আৰে কি ক্ষমা কৰাৰ কথা কৈছ? তই মোক বহুত মৰমত ৰাখিছ। নাজানো মই কিমান সফল ককাই। তাই আজি ইমান ফূৰ্তিৰ দিনত তই কি কৈ আছ এইবিলাক? দে মই যাওঁ দে। কি কৰিছ? নাই এনেই কিবা এটা চাই আছিলো ৰ। ভাইটিয়ে বোলে ফাৰ্ষ্ট প্ৰাইজ পালে। তাৰ আজি খুব ফূৰ্তি জান। ফূৰ্তি নকৰিবনো কিয়? অসম ভিতৰত ফাৰ্ষ্ট প্ৰাইজ পাইছে। পিছে কাঞ্চল তহঁতে চাগে আৰু মোক বেছি দিন লগ নাপালি। কোনদিনা মোক লৈ যায় একো ঠিক নাই। ভাইটিয়ে কথাবোৰ গম পাই নেকি? নাই সি কথাবোৰ গম নাপায়। প্ৰাঞ্জল আৰু তাক তই কথাবোৰ নকবি খা, নহ'লে সি বহুত কষ্ট পাব। হ'ব দে, তই এইবোৰ কথা চিন্তা কৰি নাথাকিবি। মই আহোঁ দে। বাৰু ঠিক আছে, যা। দাদা কি হৈছে তোৰ? নাই ভাইটি, নাই এনেই টোপনি লাগিছে সেইকাৰণে শুই আছো। আচ্ছা, টোপনি মানে ৰাতি তই প্ৰিয়ংকা বাৰ লগত মেছেজ কৰি আছিলি সেইকাৰণে এতিয়া টোপনি? নহয়, তেওঁ আজিকালি মোক মেছেজে নকৰে, মোৰ খবৰে নলয়। কিয় বা কিবা বেয়া পাইছে চাগে। হয় নেকি? বাৰু দাদা মই আজি মামাহঁতৰ ঘৰলৈ যাম। 7 দিনমান থোৱা হয়। ঠিক আছে যাবি দে। থেংক ইউ দাদা। ৱেলকাম। যা বাৰু কাপোৰ কানি বান্ধগৈ। দে। দাদা দাদা এই চা তোলৈ মই মিঠাটো লৈ দিছোঁ। তই খাই খুব ভাল পা নহয়? প্ৰাঞ্জল দা, আমাৰ ই দাদা ক'ত গ'ল? তোমাৰ মৰমৰ দাদা আৰু আমাৰ মাজত নাই ভাইটি। মানে কি কৈছে মই বুজা নাই। তাৰ বহুদিন আগৰ পৰা ব্ৰেইন টিউমাৰ হৈ আছে। তোমাক ক'বলৈ মানা কৰিছিল। ডক্তৰৰ ওচৰলৈ নিছিলোঁ, কিন্তু সি বচাব নোৱাৰিলে ভাইটি মোক। কি? সি আমাক এৰি থৈ গুচি গ'ল ভাইটি। এৰি থৈ গুচি সি য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো